এতিয়া মাৰ্কেট পাই গ'লোহি যাওঁ আৰু এতিয়া খাই হৈ গ'ল আৰু এতিয়া মাহটো পূৰা দবাইছে মাছ খালিয়ে গৈছে খতম কৰি দিলে খাই মেলি হেল্ল' এভৰিৱান ৱেলকাম টু মাই ব্লগ এগেইন আৰু এতিয়া আমি যাবলৈ লৈছোঁ এটা জেগা সেনেকুৱা নহয় এখন মাৰ্কেটলৈ যাম বুলি ভাবিছোঁ তাকো এতিয়া চাই থাকক ব্লগটো ইয়াতে ষ্টাৰ্ট কৰিছোঁ আৰু বহুত ঘৰ আহিলোঁ ঘৰ অহাৰ পিছত ভাবিছিলোঁ কি ব্লগ কণ্টেণ্ট বনাম নতুনকৈ কেব ড্ৰাইভাৰ এটা ফোন কৰিছে উঠাই লওঁ हेलो हाँ भैया हाँ सेक्टर 40 में आ जाओ वो 572 पे ड्रॉप सेक्टर 43 पे आरबीएल बैंक के साइड में सेक्टर 43 तीन हाँ आ रहे हो क्या ठीक है আহিব বুলি কৈছে আৰু তাকে আৰু হিন্দীটো ইমান ভাল নহয় মই দুটা ফুটা হিন্দী মাৰি দিওঁ মাজে মাজে আৰু গতিকে এতিয়া চাই থাকক ব্লগটো এনজয় কৰক এতিয়া ওলালো আৰু যাওঁ সকলোৱে যাওঁ সেক্টৰ 43 লে মাৰ্কেটখন কেনেকুৱা হয় চাওঁগে মই ইমান ভালকৈ নাজানো মোৰ চুক খজুৱাই গৈছে পুৰা গৰমত যাওঁ আৰু বলক এতিয়া ব্লগটো চাই থাকক সকলোৱে বলক তো এটা দৰজা মাৰিলো আৰু ওপৰখন আহিলে যাওঁ এতিয়া আৰু ডিজায়াৰ মানে ইয়াতো সব চিএনজি হয় ন তো দামবিলাক ইয়াত বহুত কম হয় মানে তো এতিয়া ওলালো আৰু এইফালে নইজ পলিউশ্যন হৈ আছে অলপ মোৰ কেলৈকে মাইক চাইক লোৱা নাই এতিয়া সেইটো কাৰণে যাওঁ আৰু বলক উবাৰখন আহি গ'ল অ'লা উবাৰ এতিয়া যাওঁ আৰু ইয়াতে পাই যাম ইয়াৰ পৰা বেছি দূৰ নহয় 4 কিলোমিটাৰ হয় এতিয়া গৈ থাকোঁ এনেকৈ বলক আৰু এতিয়া মাৰ্কেট পাই গ'লোহি যাওঁ আৰু এতিয়া বাৰটো ইয়াতে ক'ৰবাত আছে মই চেলুন এখন চাম মোৰ অকণমান চুলি দাড়ি কাটি আছোঁ দাড়ি মানে এনেই নোম হৈ কিনে খালি গালি খাই আছোঁ আৰু পূৰা ঘৰত এইকেইদিন বোলে এইবোৰ কাটিব লাগিছিল ন সেইটো কাৰণে কাটি আহোঁগৈ চাওক আৰু সকলোৱে চাই থাকক ব্লগটো মাৰ্কেটখন চাওক দোকানখন এটা বিচাৰি আছোঁ মানে বাই য'ত যাব মই এখন চেলুনলৈ বিচাৰি আছোঁ কোনফালে আছে চাই লওঁ কোনফালে আছে গৈ থাকোঁ এতিয়া চ' এতিয়া পালোহি আৰু এইখনত সোমাম বাও ইয়াতে সোমাইছে চাওঁ এতিয়া কি হয় এখন ইয়াত লিখা আছে চব ইয়াতে এটা হেয়াৰ কাট আৰু হেয়াৰ ৱাছ কৰিবলৈ সোমাই দিয়ে এখন চাই লওঁ এতিয়া বহি আছোঁ আৰু কি হয় চাই লওঁ বাওটো ওপৰত গৈছে এতিয়া বহি থাকিম যাব বিচাৰিছোঁ কিন্তু 1 ঘণ্টা লাগিব আৰু এইবিলাকত আহিবলৈ হ'লে এপইণ্টমেণ্ট ল'ব লাগে কিন্তু এতিয়া কৈছে মানে মোক কৈছে গম পাইছে বা 1 ঘণ্টাটো লাগি যাব সেইটো কাৰণে মইতো এতিয়া যামগৈ বুলি গম পাইছে সেইটো কাৰণে মই কি কৰিলোঁ মই অকণ মাৰ্কেট ঘূৰি আহোঁগৈ বুলি কৈছোঁ যদি মই ইয়াত পাই যাওঁ বেলেগ এখন তো তেতিয়া মই কাটি ল'ম কেলৈকি মই ইমান দেৰি ৰখি থাকিব নোৱাৰোঁ ইয়াত মানে সেইটো কাৰণে তো এতিয়া গৈ চাওঁ আৰু কি হয় এতিয়াতো ইয়াত ধেৰ দেখিছোঁ কি হয় চাওঁ ইয়াত সকলোৱে খোৱা বস্তুৱে দেখি আছোঁ দেখোন চবফালে গৈ চাওঁ বোলো এইফালে অলপ পূৰা খোৱা বস্তু আছে চব এখন চেলুন দেখিছোঁ চাওঁ যদি খালী আছে তাতে মই এদিন খেলিছোঁ মোৰ 1 ঘণ্টা ৰখিবলৈতো টাইম নাই চাই লওঁ তো এতিয়া চুলিটো কাটি লওঁ Akash Jyoti Khanikar. Say hi.
हाय यू आर ब्लॉगर नो जस्ट मैंने स्टार्टिंग करा थोड़े दिन पहले কালি গৈছিলোঁ ৰে একদম মানে গৈছিলোঁ বহুত বেলেগকৈ মানে এডালে কি কৰিছে জানো নাপাত হোৱাইট হেডছ নে ব্লেক হেডছ ভৰাইছে পুৰা চকু পানী ওলাই গৈছেগৈ यार इतना ভাল লাগিল बहुत ভাল লাগিल एवं काटी दिले आपका नाम क्या है अभी अभी ना अभी और मैम आपका नाम ऋषिका और आपका भैया सुब्रत सूरज सुब्रत सुब्रत अच्छा ये आपकी लैंग्वेज शायद बहुत हाँ मैम कुछ बोलिए आपका मार्केट के बारे में और हमारा सैलून है ये द मैकेटिन के नाम से और सुपरमार्ट 1 में है ये सैलून एंड आपका नाम क्या आकाश ना? हाँ ये आकाश जी हमारे यहाँ पे सर्विस लेने आए हैं तो कैसी लगी सर्विस सर आपको? बहुत अच्छा था और मतलब जैसा रेस्पॉन्स मिला बहुत सही है और आसाम को लोग जो आएगा यहाँ पर जरूर आना यहाँ पर आपका लोकेशन बता दीजिए श्योर सर हमारा लोकेशन जो है DLF 4 सेक्टर 28 हाँ। सुपरमार्ट 1 एंड शॉप नंबर है B119 तो कार्डখন दिছে চাই ল'ব আৰু ইয়াতে সব লিখা আছে এটো ফোন নাম্বাৰো আছে কথা পাতি ল'ব পাছত যদি লাগে सर्विसेज पे ऑल सर्विस पे 50% ऑफ चल रहा है ऑल सर्विस पे ना कितने दिन के लिए अभी हमारा चल रहा है अभी चल रहा है ना तो ठीक है तो ইয়াতে আছিলো ইয়াতে কাটিলো সেলুনখন এইখন এইফালে চাব পাৰে ইয়াত ই মেক ইউনিসেক্স সেলুন কিবা এটা আছিল নাজানো মই এতিয়া গৈ থাকো আৰু কিবা এটা খাম নেকি এতিয়া ভাবিছো বহুতে ভোক চোক লাগি গ'ল এতিয়া বাজিছে আপোনাৰ 6:21 তাৰপিছত এতিয়া চাওঁ কিবা এটা খাওঁ নেকি ইয়াত এতিয়া খাব লৈছোঁ এইটো কি হয় এইটো प्रॉन फ्राइड राइस और एटो डिमसम চুলি তুলি কাটি আহিছে আৰু বায়ে পুৰা একদম বেলেগে হৈ আছে ঠিক আছে ব্লগটো এনজয় কৰক খাই হৈ গ'ল আৰু এতিয়া বাটো পুৰা দবাইছে ভালকৈ খালী হৈ গ'ল পুৰা একদম খতম কৰি দিলে খাই মেলি যদি আগত দেখাইছে তেন্তে হোৱাইট আছিলে মই মানে ৰেড চিলি চাটনি খাই ভাল পাওঁ গোটেইখিনি ৰেড কৰি ল'লোঁ আৰু বহুত টেষ্টি লাগিছে পুৰা টেষ্টি লাগিছে এতিয়া ম'ম'জ আছে খাবলৈ সেইখিনি খাম আৰু তাৰপাছত ঘৰলৈ যাম আৰু ক'তো নোসোমাওঁ এতিয়া আৰু পুৰা একদম মানে ঘৰলৈ যাওঁ যাওঁ লাগি আছে এতিয়া চাই থাকক ব্লগটো পাই গ'লোহি ঘৰ আৰু এতিয়া গা চা ধুই ওলাইছোঁ তাৰপাছত ইয়াতে ব্লগটো সামৰোঁ সকলোৱে যাতে ব্লগটো চাই ভাল পালে আশা কৰোঁ যাতে সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাকে আৰু ব্লগটো এতিয়া কেনেকুৱা পাইছে চাই জনাওক কমেণ্ট ছেকশ্যনত যে